Hello and welcome back to my YouTube channel Miss Rimchim. আৰু আজি মই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত এটো ভিডিও বনাইছো আই হোপ সকলোৱে চাব সকলো কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় বহুতে হুদি আছে তেওঁলোকৰ নাম নাহিব নেকি আহিব নেকি এই লিষ্টখনৰ মতে যদি সব ঠিক আছে তেতিয়াহলে আপোনালোকৰ নাম ডেফিনেটলি আহিব আৰু কিছুমানৰ কৈ আছে যে পেজটো অহা নাই বুলি কৈছে ঠিক আছে তো পেজটো অহা নাই ঠিক এনেকুৱা ধৰণৰ কথা আপুনি যদি পেমেন্ট কৰিছে দেন আপুনি পেমেন্টৰ ৰিসিপ্টটো ৰাখক যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি আপোনাৰ সব ঠিক আছে পেমেন্ট যদি আপুনি কৰিছে যদি অহা নাই তেতিয়াহলে ইউনিভাৰ্সিটি অথৰিটি লগত মই নিজে কথা পাতি দিম ঠিক আছে সো অকনমান পেশেন্ট ৰাখক আজি ভিডিওটো চাব খুব বেছি ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো ডিপাৰ্টমেন্টৰ কাৰণে ঠিক আছে মই পুনে পুনে আপোনালোকক প্ৰসপেক্টাছখনৰ 20 নম্বৰ পেজলৈ লৈ গৈছো আৰু তাতেই দিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ঠিক আছে যি সকলে চাইছে ভাল কথা যি সকলে নাই চোৱা তেওঁলোকৰ বাবে এটো First আছে PGDCA programটো কাৰণে ইয়াতে দিছে bachelor degree in any discipline with at least 45% ঠিক আছে যি সকলে PGDCA কৰিব বিচাৰিছে আসাম ওমেন ইউনিভাৰ্সিটিত তেওঁলোকৰ বাবে 45% মিনিমাম থাকাটো কম্পালসৰি হয় ঠিক আছে তো তাতে দিছে ইনটেক 30+6 অৰ্থাৎ 30টা তেওঁলোকে এক্সামৰ পৰা বাছিব আৰু এক্সামৰ পৰাই বাকি 6টা তেওঁলোকে এটো এটা বেলেগ মানে কি কম বেলেগ মেথছৰ এটো মই পিছত বুজাইম ঠিক আছে এবাৰ এটা সিট বহাই দিছে এটো ভাল কথা 36টা সিট কৰিছে আগতে 35টা আছিল এটো মেথছটো মই পিছত বুজাই দিম কোনে কেনেকে কেটা ক্যাটাগৰীত কেটা সিট আছে মই এটো ভালকে বুজাই দিম তো ফাৰ্স্ট এটো থাকক ইয়াত ডিউৰেচন ইন সেমিস্টাৰ দিছে ঠিক আছে মিনিমাম 2 মানে দুটা সেমিস্টাৰ আছে মিনিমাম সেমিস্টাৰ দুটা আছে পিজিডিসিএত আৰু ম্যাক্সিমাম সেমিস্টাৰ 4টা মানে কথাটো ঠিক এনেকুৱা ধৰণৰ পিজিডিসি এবছৰ হয় তাতে দুটা সেমিস্টাৰ থাকে ফাৰ্স্ট সেমিস্টাৰ এণ্ড সেকেন্ড সেমিস্টাৰ যদি ইন কেস কাৰোবাৰ মেডিকেল ইস্যু থাকিলে বা কাৰোবাৰ ব্ৰেক লাগিলে তেতিয়াহলে তেওঁলোকে আৰু এটা বছৰ মানে এক্সট্ৰাকে পাব যেটো বছৰত মানে তেওঁলোকে উঠাব লাগিব আদাৰৱাইজ তেওঁলোকৰ হেতু ডিগ্ৰী ওয়েষ্ট হ'ব ঠিক আছে তো এটো কাৰণে ম্যাক্সিমাম 4 দিছে ঠিক আছে বহুতৰ মেডিকেল ইস্যু হয় দেখিছো গতিকে এটো ইম্পৰ্টেন্টলি তেওঁলোকে এটো দিছে তো সেকেন্ড আহিছে ব্যাচেলাৰ অফ physiotherapy এটো খুব কমনলি মুলে বহুত কোৱেশ্চন আহি আছে তেওঁলোকৰ বাবে I request you that please listen 12 pass minimum percentage 50 in aggregate in physics chemistry and biology এটো ইম্পৰ্টেন্ট হয় মই এটো বুজাই দিছো তেওঁলোকে 12 পাস হ'ব লাগিব 50% থাকিব লাগিব তেওঁলোকৰ এগ্ৰিগেট তিনটা সাবজেক্টত physics chemistry আৰু biology মানে physicsত তেওঁলোকৰ আছে আপোনাৰ 100 chemistry 100 আৰু biology 100 আৰু এই গুটে তিনটা সাবজেক্টক মিলাই 300 মানে মাৰ্কস হল 300 ৰ তেওঁলোকৰ এই তিনটা সাবজেক্ট মিলাই 150 থাকিব লাগিব মিনিমাম 150 ওপৰত বা 150 থাকিব লাগিব গুটে 6টা সাবজেক্টৰ নহয় বাকিবোৰ তেওঁলোকে বেছিকে পালেও কোনো কথা নাই কিন্তু এই তিনটা সাবজেক্টত তেওঁলোকৰ 50% থাকাটো কম্পালসৰি হয় ঠিক আছে Physics, chemistry আৰু biology please চেক কৰক আপোনালোকে আৰু কমেন্ট কৰি জনাওক কাৰোবাৰ যদি কম হৈছে তেতিয়ালে তেতিয়াও কমেন্ট কৰি জনাওক আৰু যদি ঠিকে আছে তেতিয়াও কমেন্ট কৰি জনাব ঠিক আছে ইয়াতো ঠিক একে 36টা সিট ভাল খবৰ এটা সিট বহাই দিছে মিনিমাম সেমিস্টাৰ 8টা আৰু ম্যাক্সিমাম সেমিস্টাৰ 16টা ইয়াতো হে একে যদি কাৰোবাৰ 8টা সেমিস্টাৰত যদি হেক নহয় ব্ৰেক লাগে মেডিকেল ইস্যু থাকে বেলেগ কিবা ইস্যু থাকে তেতিয়াহলে তেওঁলোকে 16টা সেমিস্টাৰ পাব হে সেমিস্টাৰ ডিউৰেচনটো তেওঁলোকে হেক কৰি দিব লাগিব ঠিক আছে তো ইয়াতে আছে সাইকোলজি কাৰণে আছে ইন্টিগ্ৰেটেড মাস্টাৰ্স অফ আৰ্টস ইন সাইকোলজি তো ইয়াতে মিনিমাম পার্সেন্টেজ 50 এগ্রিগেট এট 12 লেভেল ইন এনি ডিসিপ্লিন মানে তেওঁলোকে কি হয় এটুত যদি তোমালকে ইন্টিগ্ৰেটেড মাস্টাৰ্স কোনবা এপ্লাই কৰিছিলে অবশ্যই এটো হৈ গল ছাগে তো 50% থাকিব লাগিব তো এখিনি মই নাচাও এখিনি মই ডাইৰেক্টলি আহি গৈছো ইন্টিগ্ৰেটেড খিনি মই নাচাও এতিয়া কাৰণ ইম্পৰ্টেন্ট নহয় ইমান বেছি ঠিক আছে তো এমবিএ কাৰণে এটো বস্তু চাই দিছো এটো যেটো আহি আছে যিকিটা মই বেসিক কোৱেশ্চন দেখি আছো এমবিএ ব্যাচেলাৰ ডিগ্ৰী ইন এনি সাবজেক্ট except music and fine arts with at least 50% marks তেওঁলোকে মিউজিক আৰু ফাইন আৰ্টছৰ হলে নহব বাকি কিটা ডিপাৰ্টমেন্টৰ যদি হয় at least তেওঁলোকে 50% marks তেওঁলোকৰ ব্যাচেলাৰ ডিগ্ৰী থাকিব লাগিব আৰু ইয়াতো হে একে 36টা সিট মিনিমাম সেমিস্টাৰ 4টা আৰু ম্যাক্সিমাম 8টা মানে এটা সেমিস্টাৰ ডিউৰেচন কিন্তু 6 মান্থ হয় হা তো দুটা সেমিস্টাৰ মিলাই 1 ইয়াৰ আৰু 4টা সেমিস্টাৰ যত আছে এটো 2 ইয়াৰ কোৰ্স তাৰ মানে আৰু আপোনালোকক 8টা সেমিস্টাৰ দিছে তাৰ মানে আপুনি আৰু এক্সট্ৰা 2 ইয়াৰ্স পাব মানে কমপ্লিট কৰিব কাৰণে ঠিক আছে
তো MBA এক্সিকিউটিভ মই এইটো অহা নাই কুৱেশ্যন চ' মই চোৱা নাই টুৰিজিমৰ এইটো পাইছিলোঁ মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্টৰ কুৱেশ্যন এটা পাইছিলোঁ বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট উইথ এটলিষ্ট 45% মাৰ্কছ ঠিক আছে তো ইয়াতে কি কৰিব লাগিব আপোনালোকে যদি মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট পঢ়িব বিচাৰিছে তেতিয়াহ'লে ডিগ্ৰীত আপোনালোকৰ এটলিষ্ট 45% মাৰ্কছ থাকিব লাগিব ঠিক আছে তো লাইব্ৰেৰী চায়েন্সতো ঠিক তেনেদৰে 45 একেই আছে আছামিজতো সেই একেই কিন্তু ডিগ্ৰী উইথ মেজৰ ইন ছাবজেক্ট মানে তাতে আছামিজত মানে বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টক মানে এইটো দিয়া নহ'ব তেওঁলোকে অকল আছামিজত থাকিব লাগিব মানে বেচেলাৰ ডিগ্ৰী উইথ মেজৰ বুলি দিছে হা ইন দ্য ছাবজেক্ট তাৰমানে অকল আছামিজত মেজৰ ডিগ্ৰী কৰাসকলেহে আছামিজত মাষ্টাৰ্ছ কৰিব পাৰিব এইটো দিছে ঠিক আছে কালচাৰ ষ্টাডিজৰ এইটো ছাবজেক্টটো ঠিক একে বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ইয়াতে আপোনালোকে যিকোনো ছাবজেক্টৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব এটলিষ্ট 45% মাৰ্ক থাকিলে ঠিক আছে তো ছ'চিয়লজি ইকনমিক্স ইকনমিক্সৰ এটা খুব দীঘলকৈ দিছে বেচেলাৰ ডিগ্ৰী উইথ মেজৰ ইন দ্য ছাবজেক্ট উইথ এটলিষ্ট 45% মাৰ্কছ ষ্টুডেণ্টছ উইথ মেথমেটিকেল এণ্ড ষ্টেটিকেল বেকগ্ৰাউণ্ড এইডাৰ ইন HS or at the graduation level would be given preference আচ্ছা 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 তো যিবিলাকৰ HSLC বা গ্ৰেজুৱেশ্যনত মেথমেটিক্স আৰু ষ্টেটিকেল বেকগ্ৰাউণ্ড আছিলে সেইবিলাকক অলপ প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে ইকনমিক্সত আৰু আদাৰৱাইজ তেওঁলোকে যিবিলাকৰ বেচেলাৰ তেওঁলোকে ইকনমিক্সত কৰিছে তেওঁলোকে এটলিষ্ট 45% মাৰ্কছ হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে বেলেগ ডিপাৰ্টমেণ্টৰ এপ্লাই কৰিব দিয়া নাই এডুকেশ্যনতো সেই একেই এটাই ছাবজেক্টত দিছে অকল মাছ কমৰ কাৰণে ইয়াতে দিছে বেচেলাৰ ডিগ্ৰী ইন এনি ছাবজেক্ট উইথ এটলিষ্ট 45% মাৰ্কছ ঠিক আছে তো বাকীখিনিতো একেই ইনটেকখিনি একেই ছাবজেক্টৰ আপোনাৰ ডিউৰেশ্যনখিনি একেই আছে কিন্তু ইয়াতে আপুনি এনি ডিচিপ্লিনতে মাছ কমিউনিকেশ্যন কৰিব পাৰিব ছ'চিয়লজিটো এবাৰ চাই যাওঁ বেচেলাৰ ডিগ্ৰী উইথ মেজৰ ইন ছ'চিয়লজি অৰ ইন এনি ডিচিপ্লিন অফাৰ্ড এজ মেজৰ অনাৰ্ছ উইথ এটলিষ্ট 45% মাৰ্কছ ঠিক আছে ছ'চিয়লজিখিনি কি কৈছে আপুনি যিকোনো ছাবজেক্ট পঢ়ি ডিগ্ৰীত ইয়াতে আপুনি মানে এণ্ট্ৰেঞ্চ দিব পাৰিব বুলি কৈছে আৰু 45% মাৰ্কছ আপোনাৰ ডিগ্ৰীত থাকিব লাগিব এইটো মাৰ্কখিনি একেই আছে ঠিক আছে তো ইমানখিনি আছিলে এইটো আছিলে ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে নিজেও এবাৰ চাই ল'ব 24 পেজলৈকে আছে তো কাৰোবাৰ যদি হোৱা নাই তেতিয়াহ'লে হয়তো এলিজিবল লিষ্টত নাহিব পাৰে আৰু যদি সকলোৱে হৈছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব কাৰণ মই জানিব লাগিব কাৰ হৈছে কাৰ নাই হোৱা ঠিক আছে আৰু মই আপোনালোকক ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ যিটো লিংক টেলিগ্ৰামত মোৰ লগত কানেক্ট কৰিব পাৰিব ডাইৰেক্টলি আৰু সেই লিংকটোত আপোনালোকে জইন কৰি ল'ব ঠিক আছে তো আজিলৈ আহিছোঁ ইমানেই আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু কিবা যদি কমেণ্ট আছে নিশ্চয় কুৱেশ্যন আছে কমেণ্টত মোক নিশ্চয় জনাব নাপাহৰিব আহিছোঁ দিয়ক আজিলৈ